আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একেবাৰে মইনাৰ মেকআপ কৰাৰ পৰা। আজি আছে ৰিচিপশ্যন আৰু ব্লগ নম্বৰ মোৰ এইটো 3। এইফালে মেকআপ কৰি আছে মইনাক। আজি মইনাক মেকআপ কৰিছে মোৰ আপা সংগীতা বৰগোহাঁই, মোৰ এপা হয় আৰু মইনাৰো এপা হয়, এপায়েক হয়, ডাঙৰ এপায়েক। আৰু এইফালে আমাৰ আন এগৰাকী আপা মৰাণৰ চুলি ষ্ট্ৰেট কৰি আছে, এইফালে মইনাক হেয়াৰ ষ্টাইল কৰি আছে আৰু এইফালে মা এইফালে ড্ৰেপিং কৰি আছে মেখেলা চাদৰ। বাহিৰতে মানুহৰ আগমন লাহে লাহে ঘটিবলৈ আৰম্ভ কৰিছে। আমাৰো ওলাই হৈ গ'ল এইজনী মোৰ জেঠাই চলি ডলি আৰু চুমুবা। আৰু এতিয়া আমি ফটো কেইখনমান মাৰিবলৈ বাহিৰলৈ আহিছোঁ। আৰু এইজনী আমাৰ মইনা আজি ৰিচিপশ্যন লুকটো কৰিছে আমাৰ আপাই। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু আমি এতিয়া আহিলোঁ ৰান্ধনী হললৈ। ৰান্ধনী হলত এইফালে বনাই আছে খাদ্য আৰু ভাবিলোঁ আমি এতিয়া খাই লওঁ। আৰু এইফালে আমাৰ গোটেইকেইজন মামা হয়, এইফালে ৰখি আছে তেওঁলোকে। আমাৰো এতিয়া ভোক লাগিছে, সেইকাৰণে অলপমান খাই লওঁ। মই পায়স অকণমানে পায়স নাইতো, পায়স নাইতো, পায়স নাই দৈ ক্ষীৰ। কি খাই আছা? এইফালে পকৰী, এইফালে ক্ষীৰ। এইফালে মামা আৰু ডলি, কইনাৰ বাপেক। এজনী আমাৰ এপা, এইফালে এজনী এপা। মোৰ ইউটিউব চেনেল আছে। আৰু এতিয়া কৰি আছে কইনাক ফটোশ্বুট। লগা আহিছে এতিয়া আজি ৰিচিপশ্যন হয়। এতিয়া 9টা বাজিছে আৰু এতিয়া গা বাঢ়িব লৈছে, গতিকে বাহিৰলৈ যাওঁ। কিন্তু মই ড্ৰেছ চেঞ্জ কৰা নাই, এতিয়ালৈ পিন্ধিছোঁ। আৰু এতিয়া সময় বাজিছে 11 আৰু এতিয়া ছিংগাৰ আহিছে আৰু ছিংগাৰে গান গাব লৈছে। ছিংগাৰ হৈছে আমাৰ পংকী দত্ত আৰু বিজয় বৰুণ, লগতে আছে আৰু আমি যোৱাটো বছৰ অনুষ্ঠান কৰিছোঁ চৌহাজাৰ, আমাৰ এই গ্ৰুপটোৰ সৈতে একেলগে যিবোৰ অনুষ্ঠান কৰিলোঁ, তাৰ মাজতে এটা খুব ভাল খবৰ আহিল আমাৰ মাজতে। চৌহাজাৰ ভকতৰ ধন্যবাদ। এতিয়া আমাৰ নামটি পাৰ অহা বৰা হাজৰিকা। ধৰিব
নাখায় 4-5 জনক মই ভগাই হয় সমান কৰিলোঁ বেছি দিয়া বেছি বুলি কৈছে আৰু এয়া বিয়াৰ পিছদিনাখনৰ দৃশ্য। এয়া পেণ্ডেল ভাঙিলেই আৰু এপাসকলে এতিয়া প্ৰেজেণ্ট খোৱাত ব্যস্ত হৈ পৰিছে। আৰু এয়াই আছিল মইনাৰ বিয়া। কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই।